Hi guys, welcome to my channel. আজি মই আপোনালোকক এটা সিম্পল ওয়েডিং গেষ্ট মেকআপ লুক শেয়াৰ কৰিছো যিটো নিকে আপুনি ধুনিয়াকে ইন্ডিয়ান আউটফিটৰ লগত ওয়্যাৰ কৰিব পাৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। ফাৰ্ষ্টত মই প্ৰাইমাৰ ইউজ কৰিছো কালাৰ বাৰৰ। দেন ভালদৰে মই এপ্লাই কৰি লৈছো। তাৰ পিছত মই ফিট মিৰ ফাউণ্ডেশ্যন লৈ গোটে ফেছত এপ্লাই কৰি লৈছো। ডট কে দেন মই বিউটি ব্লেন্ডাৰ দি ভালদৰে ফাউণ্ডেশ্যন খিনি ব্লেন্ড কৰি লৈছো। ভালদৰে ব্লেন্ড কৰাৰ পাছত ফেসৰ কালাৰটো আৰু ডিঙিৰ কালাৰটো একেবাৰে বেলেগ হৈ গৈছে। সেই কাৰণে মই ডিঙিটো ভালদৰে ফাউণ্ডেশ্যন এপ্লাই কৰি বিউটি ব্লেন্ডাৰ দি ব্লেন্ড কৰি লৈছো। ফাউণ্ডেশ্যন ইউজ কৰিলে ফেস আৰু ডিঙিত দুইটাতে ইউজ কৰিব লাগে। দেন মই সুইচ বিউটি কনসিলাৰ ইউজ কৰিছো আন্ডাৰ আই আৰু ফেসত যত অলপ দাগ আছে সেইকেইটা হাইড কৰিবলৈ মই কনসিলাৰ ইউজ কৰিছো এন্ড সেম বিউটি ব্লেন্ডাৰ দি মই ভালদৰে ব্লেন্ড কৰি লম। ভালদৰে ব্লেন্ড কৰাৰ পাছত গাইস মই এটা ব্লেন্ডিং ব্ৰাছেৰে ফিট মি ফাউণ্ডেশ্যন লৈ গুটেখিনি সেট কৰি দিম। সেট কৰাৰ পাছত মই মোৰ আইব্ৰ'খিনি ফিল কৰিম। সো আপোনালোকে চাই থাকক গাইস, নিজে বুজি পাব, চালেই গম পাব। গাইস আপোনালোকে চাব পাৰিছে যে দুইটা আইব্ৰ কিমান বেলেগ হৈ পৰিছে। সো মই দুইটা আইব্ৰই ভালদৰে ফিল কৰি লম। দেন হৈ গ'ল গাইস। দেন মই স্পুলি দি ভালদৰে ব্ৰাছ কৰি দিছো যাতে কোনো ধৰণৰ তাত প্ৰডাক্ট নাথাকে, ধুনিয়াকে মিলি যাওক। দেন মই আইশ্যাডো পেলেট লৈ তাৰ যেটো লাইট কালাৰ সেই লাইট কালাৰটো মোৰ ক্ৰিজত এপ্লাই কৰিম। ভালদৰে ব্লেন্ড কৰি লৈছো গাইস এন্ড দুটা চকুতে মই ভালদৰে লাইট কালাৰটো লৈ ব্লেন্ড কৰি লম। দেন মই গোটে আইলিডত এটা মেৰুন কালাৰ লৈ আইলিডটো ফিল কৰি লৈছো। ভালদৰে ফিল কৰি লৈছো মানে ব্লেন্ড কৰি লৈছো দুটা চকুতে। দেন মই ব্লেক কালাৰটো লৈ মোৰ চকুৰ আউটাৰ কৰ্নাৰত ব্লেক কালাৰটো এপ্লাই কৰিছো। ভালদৰে দুটা চকুতে এপ্লাই কৰি লম। দেন মই এটা ব্লেন্ডিং ব্ৰাছেৰে ভালদৰে ব্লেন্ড কৰি ল'ম। গোটেইখিনি কালাৰে ভালদৰে ব্লেন্ড কৰি ল'ম যাতে কোনো ধৰণৰ তাত লাইন ক্ৰিয়েট নহয়। দেন মই এটা সিমাৰ সেট লৈ মোৰ 1/3 আইলিডত এপ্লাই কৰিম ভালদৰে যাতে সেইখিনি হাইলাইট হৈ থাকে। দেন এটা ব্লেন্ডিং ব্ৰাছেৰে গোটেইখিনি মই ব্লেন্ড কৰি ল'ম। এটো মেকআপ একেবাৰে সিম্পল মেকআপ হয় গাইস। আপুনি বিয়া হওক, যিকোনো পাৰ্টি হওক, বাৰ্থডে পাৰ্টি, বিয়া, যিকোনো ইভেন্ট হওক আপুনি ধুনিয়াকে ওয়্যাৰ কৰি যাব পাৰিব। দেন মই কাজল লৈ দুইটা চকুৰ ওপৰ আৰু তলত এপ্লাই কৰি লৈছো। দেন স্মাচ কৰা ব্ৰাছেৰে ব্লেক কালাৰটো লৈ স্মাচ কৰি দিছো। দেন মই একেটা মেৰুন কালাৰটো লৈ মই তাৰ তলত কাজলৰ তলত এপ্লাই কৰিছো। অলমোষ্ট আই মেকআপ কমপ্লিট হৈ গৈছে। দেন মোৰ আইলেছখিনি মই কাৰ্ল কৰি লৈছো। দেন মেবিলিনৰ মাস্কাৰা লগাই লম। দেন মোৰ আই মেকআপ কমপ্লিট গাইস। মেবিলিনৰ এইটো মাস্কাৰা বিৰাতে ভাল হয়। আপোনালোকে যদি ল'ব বিচাৰে তেনে ল'ব পাৰে। বহুত লং লাষ্টিং হয়, আপোনাৰ আইলেছখিনি কাৰ্ল কৰি দিয়ে একদম। দেন মই অলপ কন্ট্ৰোল কৰি দেন গাইস মই অলপ ব্লাছ এপ্লাই কৰিছো। মই ব্লাছ বেছি ভাল নালাগে, পিংক হৈ থকা অলপ জাষ্ট হাইলাইট হৈ থাকিলে হয়। দেন ব্লাছ এপ্লাই কৰাৰ পাছত মই নোজ কন্ট্ৰোল কৰিবলৈ পাহৰিয়ে গৈছিলো। সো পাছত মই নোজ কন্ট্ৰোল কৰি লৈছো। দেন মই ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ ইউজ কৰিছো।
গাইজ দেন মই ষ্টেক ৱেৰৰ লিকুইড লিপষ্টিক এপ্লাই কৰোঁ মোৰ মেকআপ অলমষ্ট কমপ্লিট হৈ গৈছে গাইজ দেন মই ছেটিং স্প্ৰে লৈ ভালদৰে স্প্ৰে কৰি দিম যাতে মোৰ মেকআপটো লং লাষ্টিং হৈ থাকক এণ্ড মোৰ মেকআপ ইজ কমপ্লিট যদি আজিৰ লুকছটো ভাল লাগিছে দেন গাইজ প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো কেনেকুৱা লাগিল এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই গাইজ